পোনপ্ৰথমে মই আমাৰ কাছিয়াবাৰী অঞ্চলৰ সমূহ আদিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যেহেতু এই অঞ্চলত বিভিন্ন আমাৰ জাতীয় দল মিলি আমাক মেইনলি আদিবাসী সিগনেটৰী গ্ৰুপক বা আদিবাসী সশস্ত্ৰ সংগঠনৰ বিষয়ববীয়াসকলক তেখেতসকলে আমন্ত্ৰণ কৰি আনিছে। তেখেতসকলে আমাক সম্বৰ্ধনা জ্ঞাপন কৰিব। এই অনুষ্ঠানলৈ আমি আহিছোঁ। আমি প্ৰত্যেককে আমাৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে মই ক'ব বিচাৰিম যে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে অসমৰ পাছতকৈ বিদ্ৰোহী সশস্ত্ৰ সংগঠনৰ লগত ভাৰত চৰকাৰ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু পাছতা বিদ্ৰোহী সংগঠনৰ মুৰব্বীসকলৰ মাজত এটা শান্তি চুক্তি সম্পন্ন হৈ গ'ল। আৰু যি চুক্তিয়ে অসমত বসবাস কৰা আদিবাসীসকলৰ বিভিন্ন দিশত উন্নয়ন সাধন কৰিব, এই শান্তি চুক্তিত সন্নিৱিষ্ট কৰা আছে। অসমৰ আদিবাসীসকলৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি সাংবিধানিক সুৰক্ষা, ৰক্ষা কৱচ সকলো কথা সন্নিৱিষ্ট কৰা আছে। গতিকে আমি আশাবাদী যে এই শান্তি চুক্তিৰ জৰিয়তে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যথেষ্ট উন্নয়ন সাধন হ'ব। আৰু সেই গতিকে আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আনকি ইফালে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ পাছতা বিদ্ৰোহী সংগঠনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতসকলে যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো লৈ পেলাই আজি শান্তি চুক্তি আমাৰ সম্পন্ন কৰিছে। আৰু এই শান্তি চুক্তিৰ জৰিয়তে আমাৰ জাতিটোৰ বিকাশ হ'ব, অঞ্চলটোৰ বিকাশ হ'ব। আমি এই মুহূৰ্তত ধন্যবাদ দিব বিচাৰিম যে আমাৰ BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো মহোদয়ক, তেখেতেও আমাৰ এই শান্তি চুক্তিৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আমাক। আৰু তেখেতে এটা দিল্লীলৈ সজাতি দল তেখেতৰ সকলক পঠিয়াইছিল, ৰাজ্যসভা সদস্যকো পঠিয়াইছিল। সেই গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমি চাবলৈ পালোঁ যে টুইটাৰ যোগে আমাৰ প্ৰাক্তন BTCৰ কাৰ্যবাহী সদস্য মাননীয় হাগ্ৰামা মহিলাৰী তেখেতেও আমাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমাক আদৰণি জনাইছে। সেই গতিকে আমি তেখেতকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।